মই কৰা নাই প্ৰমোদ বড়োৱে মোৰ স্কিমবিলাক আমি 1000 কোটিৰ যেটো স্কিম দিছে কামবিলাক আধৰা হৈ আছে এতিয়া এটুকে কেনসেল কৰি পেলাই বাকি কামটো কন্টিনিউ হৈ আছিল কৰি আছিল কিন্তু মই যিমান স্কিম দিছে 1000 crore সেইবিলাক কিছুমানটো ফুল ফ্লেজড হল কিছুমানে আধৰা মানে কমপ্লিট হোৱা নাছিল এইবিলাক কাম কেনসেল কৰি পেলাই এই পইচাটো হি সাপ্লাই কৰি পেলাই খাইছে যেমন এনডিপি কো টকা দিছে কি কবা আছে এটো প্ৰমোদ বনোৱা আৰু আফসু বনোৱা প্ৰমোদ আৰু আফসুই বনাইছে এটো যেবিলাক অৰিজিনাল খেদাৰ ইহতে সুবিধা পোৱা নাই মানে প্ৰমোদ আৰু আফসুয়ে কোট বৰাবা পাইছে এনডিপি খেদাৰ মই নাজানো কিন্তু অৰিজিনালি এনডিপি ইহতে কোৱা মতে 3-4 কিন্তু 12,000 ক্যান্ডিডেট এনডিপি কোট পৰা ওলাইছে এটো সব প্ৰমোদে কৰা পইচা খাৱাৰ কাৰণে এটো কৰা প্ৰমোদটো কি হৈ থাকিব হিটো মই নাজানো হি কি কৰি থাকে মততে নিৰ্বাচনৰ পিছৰ কথা নহয় মততে প্ৰমোদ বড়ো মানে 5 বছৰ লাস্টিং নহয় 5 বছৰৰ আগতে তাৰ সৰকাৰটো ভাঙিব শক্তি প্ৰদৰ্শন মই কৰা নাই প্ৰমোদ বড়োহে কৰে মইতো আৰামছে গাঁৱে ঘূৰি আছো ৰিপৰ্ট লৈ আছো কি হৈছে হোৱা নাই বাছি প্ৰমোদ বড়ো আজি 18 মাহ 17 মাহত কি কৰিছে কৰা নাই কোনো প্ল্যানিং নাই